বহুদিনৰ পিছত আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাই বাৰু। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ বন্ধুসকল, ভালে আছে ন? আমাৰো ভাল বাৰু। আৰু এইকেইদিন বহুত গৰম পৰিছে নহয় জানো, আৰু তাকে আৰু খেতি কৰিবলৈ এবাৰ আৰু খেতি কৰিম বুলি ভাবিছিলোঁ। কি হ'ব নাজানো। আপোনালোকে চাগে ৰোৱা ৰুইছে ন? বহুতৰে চাইছোঁ, বহুতৰ জেগাত বহুত পানী হৈছে, কিন্তু আমাৰ শদিয়াৰ ফালে যে পানী তেনেকৈ নাই। আৰু আমাৰ কি হ'ব এবছৰ, খেতি কৰিব পাম নে নেপাম নে, তাকে আৰু কঠীয়া একদম ধুনীয়া জোখৰ হৈ আছে এতিয়া ৰুব পৰা। আৰু কালি বেটীহঁত গৈছিলে শদিয়ালৈ বুলি আমাৰ আপোন ঘৰখনলৈ, তাকে কিবাকিবি মাৰ মৰমৰ টোপোলাটো দি পঠাইছে। আহকচোন চাওঁ কিনো হয় সেইখিনি। এইফালে চাব পাৰে, চাওকচোন, ঘৰতে একদম শাকৰ বজাৰখন বহাই থৈছোঁ। মানে কালি গৈছিলে যিহেতুকে মাৰ ওচৰলৈ, আমাৰ আপোন ঘৰখনলৈ, তাৰপৰা শাক এগালমান মায়ে পঠাই দিছে। ভোট জলকীয়া, এইটো ক'লা জলকীয়াটো চাওকচোন কি কি যে পঠাই দিছে। মানে ইমানবোৰ চব্জি কেতিয়া খাই শেষ কৰিম। এয়ে চবচে বেষ্ট লাইপাতা। এতিয়াও লাইপাতা খাই আছোঁ। আমাৰ বাৰীত একদম ধুনীয়াকৈ লাইপাতবোৰ হৈ আছে। কল, তিয়ঁহ, ভেন্দি, দাংবডি, আৰু এই তিতাকৰলা আৰু কলফুলটো বজাৰৰ হয় দেই, সেইবিলাক বজাৰৰ হয়। এইফালে জিকা, তিয়ঁহ, এইবিলাক মানে গোটেইবোৰ মানে কি ক'ম আৰু। দাংবডিবোৰ প্ৰথমতে ইমান ডাঙৰ ডাঙৰকৈ লাগিছিলে, পিছত সৰু সৰু হৈছে দেখিছেনে? ভেন্দি, দাংবডি, ভাতকেৰেলা, আৰু ইফালে মাজতে টিকলা কি তিতাকৰলাকেইটা দেখিছেনে? এইকেইটা তিতাকৰলা সৰু সৰুকৈ লাগিছে। বহুত শাক লাগিছে বোলে, আৰু ইমানবোৰ শাকবোৰ চাওকচোন। এতিয়া ভাবিছোঁ তাকে ওচৰ চুবুৰীয়া অকণমান বিলাই দিওঁ, কিবা এটা ভাল লাগে আৰু নিজৰ শাক, বাৰীৰ শাকবোৰ অকণমান যদি লোকক দিব পাৰোঁ, কিছুমান বস্তুবোৰ সঁচাকৈ ভাল লাগে নহয় জানো। ঠিক এতিয়া ৰেডি কৰি লওঁ এইখিনি ভৰাই মেলি। আৰু এতিয়া শাকখিনি এনেকৈ মানে ইমানবোৰ শাক এতিয়া কেতিয়া খাই শেষ কৰিম মানে। আৰু এইবিলাক শাক খাই খাই আমনিও লাগি গৈছে নহয় জানো। মোৰ অকণমান মানে পাতৰ শাক খাবলৈ ভাল লাগে, পাতৰ শাক খাব মন যায়, কিন্তু মানুহজনে বজাৰলৈ গ'লে পাতৰ শাক নানে। মই কৈ পঠাব লাগিব যে এইটো আনিবি বুলি। সেই কেতিয়াবা কিছুমান শাক যে গাঁওবিলাকত পায় যে, সেইবিলাক শাক বিচাৰিলে নাজানে, মই যাবলগীয়া হয়, তেনেকুৱা আৰু। ঠিক আছে, এতিয়া মই শাকবোৰ ধুনীয়াকৈ ভৰাই লওঁ। আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক। সেই বস্তুটো হৈছে এইটো তেজপাত। তেজপাতখিনি নহয় বজাৰৰ পৰা আনি কিনে ধুনীয়াকৈ ধুই কিনে অকণমান পানীটো যোৱালৈকে ৰ'দত দিলোঁ, তাৰপিছতে লৈ আহিলোঁ। তেজপাতবোৰ বেছিকৈ ৰ'দত দিব নালাগে, গোন্ধটো গুচি যায়। আৰু আপোনালোকৰ ঘৰত তেজপাতটো বেছি দৰকাৰ হয়নে? আমাৰ ঘৰত কিন্তু প্ৰায় দৰকাৰ হয় চাহৰ লগত। চাহৰ লগত তেজপাত নিদিলে আধৰুৱা নিচিনা লাগে চাহখিনি। এয়া মই ভাল পাওঁ। আৰু এতিয়া ধুনীয়াকৈ মুচি খাচি বৈয়ামত ভৰাই থওঁ, মানে যেতিয়া দৰকাৰ হয় তেতিয়া মানে ল'ব পৰাকৈ এনেকৈ ৰাখিলে বহুত ভাল। মানে তেজপাতটো দৰকাৰ হৈয়ে থাকে যিহেতুকে। এইখিনি এতিয়া ধুনীয়াকৈ ভৰাই লওঁ দেই। শাকখিনি ধুনীয়াকৈ পলিথিনত ভৰাই ল'লোঁ। এতিয়া যাওঁ বিক্ৰী কৰিবলৈ, মানে ওচৰ চুবুৰীয়াখিনিক দিবলৈ যাওঁ আৰু পড়োশীবিলাকক। এয়া টোপোলা ভৰাই ল'লোঁ, এয়া এইখিনি শাক। আৰু এয়া টোপোলা ভৰাই লৈছোঁ। মোৰ ভাল লাগে কিছুমান, অলপেই বস্তু নহওক কিয় নিজৰ হ'লে মানে ওচৰ চুবুৰীয়াবিলাকক অলপ অলপ, মানে বেছি নহয় অলপ অলপকৈ দিব পালেও মানে খুব ভাল লাগে মোৰ। তাকে এয়া 2 ঘৰ আছে। আমি ওচৰত ক'বলৈ গ'লে 5 ঘৰ আছোঁ। 5 ঘৰৰ 2 ঘৰ মানে নাই, এতিয়া চব ওলাই গ'ল। সিহঁতক বাৰু নিদিওঁ বাৰু সিহঁতক। আৰু 2 ঘৰ আছে ফেমিলিৱালা, সিহঁতক দিওঁগৈ। এতিয়া দুভাগটো ভৰাই ল'লোঁ। অকণমান অকণমান দিব পাৰিলেও লোকক খুব মনতে ভাল লাগে আৰু। ঠিক আছে বন্ধুসকল, মই ধুনীয়াকৈ শাকখিনি দি লওঁগৈ। আৰু এতিয়া শাকখিনি একদম ধুনীয়াকৈ চবকে বিলাই লওঁগৈ। আৰু ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।